কথাতেই আছে মুখেই মনৰ দাপোন। বিশেষজ্ঞৰ কথাটো বাদেই দিয়ক, বহুত এনেকুৱা মানুহ আছে যি আপোনাৰ মুখখন চাই কৈ দিব আপুনি দুখিত, চিন্তিত নে আনন্দিত। মনোবিজ্ঞানৰ বিভিন্ন বিশেষজ্ঞৰ মতে মানুহৰ মুখত এনেকুৱা কিছুমান বৈশিষ্ট্য থাকে যাৰ দ্বাৰা সেই মানুহজনৰ বিভিন্ন চাৰিত্ৰিক দিশৰ উমান পোৱা যায়, আৰু এই বৈশিষ্ট্যবিলাকৰ ভিত্তিতে HR-বিলাকে বিভিন্ন কৰ্মস্থানত প্ৰাৰ্থী নিৰ্বাচিত কৰে। নিউৰলজিষ্টবিলাকৰ এই সূত্ৰৰ ওপৰত নিৰ্ভৰ কৰিয়ে বিভিন্ন কৰ্মক্ষেত্ৰত মানুহৰ মুখৰ ভাৱ-ভংগীৰ পৰিৱৰ্তন লক্ষ্য কৰি প্ৰাৰ্থীবিলাকৰ ইণ্টাৰভিউ লয়। অৱশ্যে মনোবিজ্ঞানৰ এই থিয়ৰিবিলাক 100% শুদ্ধ নহ'বও পাৰে, কিন্তু বেছিভাগ ক্ষেত্ৰতে মিলি যায়, একেবাৰে ইগন'ৰ কৰিব নোৱাৰি। আজি তেনেকুৱা কেইটামান বৈশিষ্ট্য এই ভিডিঅ'টোত উল্লেখ কৰা হ'ব। অনুগ্ৰহ কৰি ভিডিঅ'টো সম্পূৰ্ণকৈ চাওক আৰু চেনেলটো লগে লগে ছাবস্ক্ৰাইব কৰি দিয়ক। লেট এক্সপ্ল'ৰ। নম্বৰ 1, আত্মবিশ্বাস। এজন মানুহৰ জীৱনত সকলোতকৈ ডাঙৰ আৰু ইম্পৰ্টেণ্ট বস্তু হৈছে আত্মবিশ্বাস। আত্মবিশ্বাস বেছি থকা মানুহেই জীৱনত ছাকচেছফুল হয় বুলি এটা জনৰব আছে। কিন্তু মনোবিজ্ঞানৰ বিভিন্ন বিশেষজ্ঞই আপোনাৰ মুখৰ ফালে চাই কৈ দিব আপুনি কিমান আত্মবিশ্বাসী। মনোবিজ্ঞানৰ এক থিয়ৰিৰ মতে যাৰ মুখখন দীঘলৰ তুলনাত 60%তকৈ কম ওখ অৰ্থাৎ ক্ষীণ, তেনেহ'লে সেই মানুহজন পৰিস্থিতি বিশেষে সচেতন হয়, আৰু যাৰ মুখখন দীঘলৰ তুলনাত 70% ওখ বা বহল হয় তেওঁৰ মাজত জন্মগতভাৱে আত্মবিশ্বাস থাকে। কোৱাইট এমাৰ্জিং, ইজন্ট ইট? নম্বৰ 2, বন্ধুত্ব। এই পৃথিৱীত সাধাৰণতে দুই ধৰণৰ মানুহ আছে। নম্বৰ 1, বন্ধুপ্ৰেমিক। নম্বৰ 2, আত্মকেন্দ্ৰিক। এজন চাইক্ৰেটিছে আপোনাৰ মুখখন চাই কৈ দিব আপুনি কিমান বেছি লোকপ্ৰেমিক নাইবা আত্মকেন্দ্ৰিক। আপোনাৰ চকুৰ ওপৰৰ পটাৰ পৰা ভ্ৰুৰ অৱস্থান চাই এই বিষয়টো গম পোৱা যায়। মনোবিজ্ঞানৰ এক থিয়ৰিৰ মতে যি ব্যক্তিৰ ভ্ৰু তেওঁৰ চকুৰ পৰা দূৰত্ব যিমান বেছি সেই ব্যক্তিজনে সিমানেই বেছি আত্মকেন্দ্ৰিক, অৰ্থাৎ সি নিজকে সিমান বেছি ব্যক্তিগত ৰাখিবলৈ ভাল পায়। নম্বৰ 3, সহ্য ক্ষমতা। মানুহৰ জীৱনত সকলোতকৈ ডাঙৰ গুণ এটা হৈছে সহ্য ক্ষমতা। এইটো সকলোৱে জানে যে সহ্য ক্ষমতা সকলোৰে সমান নহয়। মানুহৰ সহ্য ক্ষমতা গম পোৱা যায় চকুৰ ওপৰত থকা দুটি ভ্ৰুৰ মাজৰ দূৰত্ব দেখি। বহুতো মনোবিজ্ঞানীয়ে কয় যে দুটি ভ্ৰুৰ মাজৰ দূৰত্ব যিমান বেছি তাৰ সহ্য ক্ষমতা সিমান বেছি। এই থিয়ৰিবিলাকৰ ওপৰত বিশ্বাস কৰা নকৰাটো আপোনাৰ নিজস্ব বিষয়। নম্বৰ 4, মহত্ব। মানুহৰ জীৱনত সকলোতকৈ ডাঙৰ গুণ এটা হৈছে ভদ্ৰতা। ভাল দামী কাপোৰ, বিলাসী গাড়ী, অট্টালিকা থাকিলে আপুনি জেণ্টলমেন নহ'বও পাৰে। এইবিলাকতো এজন চোৰ বা ডকাইতৰো থাকিব পাৰে। কিন্তু মনোবিজ্ঞানৰ বহুতো বিশেষজ্ঞৰ থিয়ৰিৰ মতে আপোনাৰ ওপৰৰ ওঁঠটো যিমান বেছি বহল বা ডাঙৰ হয় তাৰ কথা আৰু আচৰণত সিমানেই বেছি ভদ্ৰতা আৰু মহত্ব থাকে। এই থিয়ৰিটো নিশ্চয় আপোনালোকে মানিবলৈ টান পাইছে। অৱশ্যে এইটো থিয়ৰিৰ ক্ষেত্ৰত ময়ো একমত নহয়। কথাৰ যি মহত্বৰ কথা মই ক'লোঁ, এই গুণটো এজন মানুহৰ সকলোতকৈ উন্নত পৰ্যায়ৰ গুণ। এই গুণটো মহাপুৰুষবিলাকৰ সকলোতকৈ বেছি আছিল। বহুতো দাৰ্শনিক পণ্ডিতৰ পৰা গম পোৱা যায় মহাপুৰুষবিলাকৰ হাত দুখন থিয় হৈ চিধা কৰি দিলে আঁঠুৰ তললৈ গুচি গৈছিল। এইটো হৈছে সকলোতকৈ এক আলাদা লক্ষণ। মানুহৰ শৰীৰত এনেকুৱা আৰু বহুতো লক্ষণ আছে যিবিলাক চাই মানুহজনৰ বিষয়ে এটা সংক্ষিপ্ত ধাৰণা আপুনি পাব পাৰে। পৰৱৰ্তী ভিডিঅ'বিলাকত এই বিষয়ত আৰু বিশদভাৱে জনোৱা হ'ব। গতিকে চেনেলটো এতিয়াই ছাবস্ক্ৰাইব কৰি থওক আৰু ভিডিঅ'টো যদি ভাল লাগিছে লাইক আৰু শ্বেয়াৰ কৰি দিয়ক। ধন্যবাদ।